আজি আমি সংকোষ কেন্দ্ৰীয় কোষৰ এটা অতি গুৰুত্বপূৰ্ণ কোষ অংগাণুৰ বিষয়ে আলোচনা কৰিম। এই কোষ অংগাণুটো প্ৰথম ব্যাখ্যা আগবঢ়াইছিল কেমিলো গল্জি নামৰ এজন বিজ্ঞানীয়ে। কেমিলো গল্জি নামেৰে এই কোষ অংগাণুটোৰ নামাকৰণ কৰা হৈছে গল্জি সংঘ বুলি, যাক ইংৰাজীত কোৱা হয় গল্জি এপাৰেটাছ বুলি। এই গল্জি সংঘ হৈছে কিছুমান আৱৰণী বিশিষ্ট মোনাকাৰ গঠন। ইহঁত চিষ্টাৰ্ণী আৰু ভেচিকলেৰে গঠিত। চিত্ৰত চোৱাচোন, কিছুমান গোল গোল অংশ দেখিছানে? এইবিলাকে হৈছে ভেচিকল। আকৌ নলীসদৃশ কিছুমান অংশ দেখিছানে? এইবিলাক হৈছে চিষ্টাৰ্ণী। এই চিষ্টাৰ্ণীবোৰ পৰস্পৰে সমান্তৰালকৈ সজ্জিত হৈ চিষ্টাৰ্ণী থাকৰ সৃষ্টি কৰে। তোমালোকে বাৰু একে আকাৰৰ প্লেট এখনৰ ওপৰত আন এখন জাপি পাইছানে? এতিয়া এখন প্লেটক যদি আমি চিষ্টাৰ্ণী বুলি ধৰি লওঁ, তেন্তে গোটেই প্লেটৰ জাপটোক আমি চিষ্টাৰ্ণী থাক বুলি ক'ম। ঠিক একেদৰে এটা কোষত গল্জি সংঘই চিত্ৰত দেখুওৱাৰ দৰে এটা চিষ্টাৰ্ণীৰ ওপৰত আন এটা সজ্জিত হৈ চিষ্টাৰ্ণী থাকৰ সৃষ্টি কৰে। সাধাৰণতে এটা কোষত 5ৰ পৰা 8ডাল চিষ্টাৰ্ণী থাকে, কিন্তু এককোষী জীৱত 60ৰো অধিক চিষ্টাৰ্ণী পোৱা গৈছে। যেতিয়া আমি অন্তঃপৰশীয় জালিকাৰ বিষয়ে আলোচনা কৰিছিলোঁ, তেতিয়া পাইছিলোঁ যে কোষকেন্দ্ৰক আৱৰি অন্তঃপৰশীয় জালিকাবিলাক থাকে, নহয় জানো? অলপ আওৰাবলৈ আগৰ ভিডিঅ'টো চাই ল'ব পাৰা। এতিয়া এই অন্তঃপৰশীয় জালিকাৰ পিছতে গল্জি সংঘবিলাক থাকে। এই গল্জি সংঘৰ যিটো ফাল কোষকেন্দ্ৰ তথা অন্তঃপৰশীয় জালিকাৰ ফালে মুখ কৰি থাকে তাক কয় চিছ ফেচ, আৰু যিটো ফাল কোষাৱৰণৰ ফালে মুখ কৰি থাকে তাক কয় ট্ৰান্সফেজ। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ৰাইট ছাইডৰ চিত্ৰত চোৱা, নিউক্লিয়াছ অৰ্থাৎ কোষ কেন্দ্ৰৰ ফালে মুখ কৰি থকা ফালক কয় চিছ ফেজ আৰু পিঠিৰ ফালটোক কয় ট্ৰান্সফেজ। আমি অকল যদি এটা চিষ্টাৰ্ণী ধৰোঁ, তেন্তে সন্মুখৰ ফালটোক ক'ব চিছ ফেজ আৰু পিঠিৰ ফালটোক ক'ব ট্ৰান্সফেজ, অৰ্থাৎ চিছ ট্ৰান্স চিছ ট্ৰান্স চিছ ট্ৰান্সকে সমান্তৰালকৈ সজ্জিত হৈ থাকে। বুজি পাইছা? ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে গল্জি সংঘ কি হয়, ইয়াৰ গঠনৰ বিষয়ে বুজি পাইছা। ঠিক আছে, এতিয়া আমি গল্জি সংঘৰ কাৰ্যৰ বিষয়ে আলোচনা কৰিম। গল্জি সংঘৰ প্ৰধান কামটোৱে হৈছে উৎপাদিত পদাৰ্থৰ সঞ্চয়, ৰূপান্তৰণ আৰু বন্ধন। মনত ৰাখিবা, উৎপাদিত পদাৰ্থৰ সঞ্চয়, ৰূপান্তৰণ আৰু বন্ধন। এতিয়া চোৱা, আমি জানো যে অন্তঃপৰশীয় জালিকাই প্ৰ'টিন উৎপাদন কৰে। এই উৎপাদিত প্ৰ'টিন দৰকাৰ হ'ল বুলিয়েই কোষৰ কোনো অংশই ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাথাকে, অৰ্থাৎ এইবিলাক কাৰ্যক্ষম নহয়। এই উৎপাদিত প্ৰ'টিনবিলাক ভেচিকলৰ যোগেদি চিষ্টাৰ্ণীত সোমায়। চিষ্টাৰ্ণীৰ চিছ ফেচেদি সোমাই ৰূপান্তৰ হৈ কাৰ্যক্ষম হয়, অৰ্থাৎ ইহঁত ব্যৱহাৰৰ উপযোগী হৈ উঠে। তাৰ পাছত ট্ৰান্সফেচেদি ওলাই অন্য ভেচিকলত এই কাৰ্যক্ষম প্ৰ'টিনবিলাক সোমাইগৈ, আৰু এই ভেচিকলবিলাকে য'ত প্ৰ'টিনৰ দৰকাৰ হয় তাত যোগান ধৰে। আমি জানো যে অন্তঃপৰশীয় জালিকাই কোষাৱৰণ গঠনত সহায় কৰে, গতিকে আমি ক'ব পাৰোঁ যে এই ভেচিকলবিলাকে প্ৰ'টিনৰ যোগান ধৰি কোষাৱৰণ গঠনতো সহায় কৰে। গতিকে মন কৰিবা, উৎপাদিত পদাৰ্থৰ সঞ্চয় মানে অন্তঃপৰশীয় জালিকাই উৎপন্ন কৰা প্ৰ'টিন প্ৰথম ভেচিকলত সঞ্চয় হয়। ৰূপান্তৰণ মানে ভেচিকলৰ যোগেদি চিষ্টাৰ্ণীত সোমাই অলপ পৰিৱৰ্তন হৈ ব্যৱহাৰৰ উপযোগী হৈ উঠে, আৰু বন্ধন মানে ব্যৱহাৰৰ উপযোগী প্ৰ'টিন বান্ধ খায়, অৰ্থাৎ পেক্ট হৈ ভেচিকলত সোমায় আৰু যিটো অংশত প্ৰয়োজন হয় তাত যায়। গল্জি সংঘৰ এই কাৰ্যটোক আমি পোষ্ট অফিচৰ লগতো কম্পেয়াৰ কৰিব পাৰোঁ। বক্সত দিয়া চিঠিবিলাক কালেক্ট কৰি অফিচত যি যি কৰিব লগা থাকে কৰে, আৰু তাৰ পাছত ধুনীয়াকৈ এখন এখনকৈ জাপি পেক্ট কৰি পঠাই দিয়ে। তেনেকৈ আমি যে মিন্ত্ৰা, ফ্লিপকাৰ্টত বস্তু অৰ্ডাৰ দিওঁ, সেইবোৰো পেক্ট হৈ আহে, নহয় জানো? এনেকৈয়ে উৎপাদিত পদাৰ্থবিলাক ৰূপান্তৰ হৈ ভেচিকলত পেক্ট হৈ যি যি অংশত দৰকাৰ হয় তাত যায়।
গলজি সংঘৰ আন এটা কাৰ্য হৈছে ইহঁতে সৰল শৰ্কৰাক জটিল শৰ্কৰালৈ পৰিৱৰ্তন কৰে। সৰল শৰ্কৰাবিলাক ভেচিকুলাৰ যোগেদি চিষ্টাৰ্ণিত সোমায়। তাৰ পাছত সৰল শৰ্কৰাবিলাক লগ লাগি জটিল শৰ্কৰালৈ পৰিৱৰ্তন হৈ ওলাই গৈ আকৌ অন্য ভেচিকুলত সোমায়। গলজি সংঘৰ অন্য এটা কাৰ্য হৈছে ইহঁতে লাইচোজোম গঠনত সহায় কৰে। লাইচোজোম আকৌ হৈছে কোষৰ অন্য এটা কোষ অংগাণু। আমি ইয়াৰ বিষয়ে নিশ্চয় জানো। গতিকে আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকে গলজি সংঘৰ কাৰ্যৰ বিষয়ে বুজি পালা। নেক্সট আমি লাইচোজোমৰ বিষয়ে আলোচনা কৰিম। ধন্যবাদ।